हेलो फ्रेंड्स मोर अइन एटी भिडिओ आपलोक सकलोके स्वागतम जानाइछो। আজি ৰাতিপুৱা ভিডিওটো আৰম্ভণি কৰিলো। আমাৰ দাদা ভাগৰ ছোৱালীজনী বিয়া আছে, আপোনালোকক অকমান দেখাম বুলি ভাবিছো। যদি ভাল লাগে প্লিজ লাইক আৰু কমেন্ট কৰি দিব। ফাইনালি আজি খাসি ৰেডি হৈ গলো আৰু আপোনালোকক অলপ দেখাইছো আৰু দেই কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। কি চলি আছে আপোনালোকক অলপ দেখাম ভাবিছো, কি বনাইছে কি না বনা বলক। এয়া পানী তুলিবৰ কাৰণে ওলাই আছে। এজনী আমাৰ খুৰী আৰু এজনী আমাৰ বমা দেই, নাচনী আমাৰ এজনী। মই এটা কৈছো তেতিয়া পটাপট চাজনী গাত মাৰ ভাত সজাম আৰু এই বুঢ়ীকেইজনে কণাই খোৱাৰ পাছত কণাই উঠাই দি কণা চণা খুলি আবেলি পানী টিং নাযাবি দুনৈয়া প্ৰথমে দেৰিটোহে মচন্দৈ পাতিৰ পঢ়াই চাউলৰ গুজি দা চাউলৰ প্ৰথমে সিয়ে হওক মানুহ অহালে কোনো নহয় ইমান অকমান চলি পাই নে সেইকাৰণে ইয়াত পানী গোটাব কৈ দিয়ক। সেইটো আছে সেয়া নালাগে সৰুটো পুখুৰী ভাল নহয় পানী মুঠত আকৌ আনি থৈ আছো ভাল পানী আনিছে কলীয়া পুখুৰীলৈ যাব লাগে ইমান ঠাইতে থয় নেকি হয় দূৰণিলে অকণমান নোযোৱাকে নাচিব হে এডোখৰতে মাছ চাছ পালে মানে ধৰিবি সেই পাণ পৰিলে বোমা ইয়াত পানী চানী ঐ পানী গোটাই থৈ যা গামোচা চামোচা চব গোটাই থৈছে। পানী উঠা ইয়াতে হ'ব তাৰপৰা মাৰি নানিলেচোন মাৰি হয় মোনাত আনিছোঁ পাতো আনিছোঁ পেলাইহে দিব দুপিকাত লৈ থাকচোন বন এয়া হেৰি এইটো পুখুৰী পানী অকণমান ভৰাব পাৰিব খুন্দা নহয়
ভাঙি দে নালাগে দূৰ হয় নালাগে সময় লাগিব নালাগে হ'ব ইয়াতে হ'ব দে পানী অকণ ঢালি দে চাকিটো নুমাই যাব এতিয়া চাকিটো নুমাই যাব এতিয়া সেইটা উলিয়াই দিয়ক অকণমান বিয়া গান এটা গাই দিয়ক ক পইচা 50 টকা ইয়ে 50 আকৌ তাকৰ হৈছে না তাকো হৈছে ক তেওঁ গান এটা এটা ইয়ে পানী তুলিবা সেইপিনি বিয়া নাম এটা নাগায় না আমি বুঢ়ী মানুহৰ বিয়া নাম গাই নেকি গাব মানে গাব লাগে চেচে আৰু এনেই এই বহুৱাই দে পাতটো বহুৱাই দে ভালকৈ তামপানটো দে ইপাৰৰে চাগে আঁতৰি দিয়া নাপায় ফালৰ পৰা আহিলে এই হয় নহয় লগাব ছোৱালী বহি দে সেই তললৈকে হেঁচি দিয়ক না ধূপটো মাটিলৈকে তেতিয়া পৰি নাযাব নহ'লে বতাহ দিলে পৰি যাব পৰি যাব ধূপটোত এডালমান হেঁচি হেৰি কৰি দিয়ক না মাটিলৈকে পোৱাকৈ কেলে হৈছে এইফালৰ পৰা ঘূৰাব লাগে এনেকেহে ঘূৰাই দেখা নাই এইটো বাঁহাত নহয় জানো মিটে এইফালে থকা এইটো বাঁহাতে ঘূৰাই নেকি মোহাতে ঘূৰাই এইফালৰ পৰা এদিনো নহয় ভুল নকৰিবি তই ভুল নকৰিবি তই ভুল হৈছে এইটো খুটাৰ পৰা এনেকৈ নিব লাগে তই চাবিচোন তই চাবি ধূপডাল কেনেকৈ ঘূৰাই তই চাবি সূতাডাল নুঘূৰাই চব ঘূৰাই আমি এনেকৈয়ে কৰি আছোঁ নহয় নহয় এইটোৱে ঘূৰাই পেলাই ঘূৰাব লাগে বাওঁহাতে নুঘূৰাই নহয় তই বুজি পোৱা নাই সদায় ধূপ সদায় ধূপ সোঁহাতে এয়া চা ধূপ সোঁহাতে এইডাল সোঁহাত নহয় এইটো বাঁহাত এনেকৈ নহয় হ'ব দে কৃষ্ণ হৰি ছোৱালীজনী
টিংটো আনিলে মানে পুখুৰী পানী অকণো ভৰাম তলত পুখুৰীতে কাটক মুখত ইয়াৰ পৰা ল'ব পাৰিব দে অকণমান জল সেইটোহে আচল বস্তু পুখুৰীৰে হয় নহয় দে পুখুৰীতে অকণমান নামি পেলাই কাটি দে এটা ভৰি নমাই পেলাই কাট অকণমান পুখুৰী পানী ভৰা নিয়ম এটা লাগে দেখিবি দেই ভালকৈ সাৱধান পূব ফালে মুখ কৰি কাট ধৰি ল দুই সেই অনিতা পানী কাটিছোঁ অনিতা পানী কাটিছোঁ ক সেইটো কবি মাকে হ'ব 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 টিঙৰ পানী ধৰা ইয়াৰ পৰা মুখত ল'বি ইয়াতো ভৰাই দিম ৰ ঘৰটো ভৰাব লাগিব এইবুলি মুখত ল দুইজনী ইয়াৰ পৰা মুখত ল মুখত পানী কিনি নিদিবি এখন মুখত লৈ যাব লাগিব দুৱাৰ মুখত পেলাই দিবগৈ লাগিব লৈ যাব লাগিব দুৱাৰ মুখত পেলাই মুখত লৈ যা এইটো ডাঙৰ পাছত নাচাবি দেই এইবুলি আগলৈ যাব লাগিব আগবাঢ়ি ল তই আগবাঢ় বতাহতো চাকি গছ এইপিনে উঠ এইখিনি পানী পেলাই থৈ যা নল'বি জলনা কিজনী গাব পইচা ডাঙৰকে দিলো হেনো বুলি নাগায় হেনো চাহ কেনেকুৱা বামত উঠি থাকিলে এইটো লৈ যাওঁ কইনা ওলাইছে গা ধুৱাবলৈ
নাচনী আমাৰ মাজু নব দেই ভিডিঅ' বনাইছোঁ পষ্ট দিছে হিৰো ৰখিতা এনেকৈ হাঁহ কৈ দিয়া ইমান দেৰিকৈ আহিছে যে অকণ সোনকালে আহিব লাগে পেহীজনী এবাক নাচি দিয়া পানী তোলা জেগাত বিয়া গান এটা গাই দিবা হা এজনী আমাক খুৰী নাচন দিছে মুখখন কেলে নি আছে যোৱাটো কান্দিছে নে মাঘু গেলুৱা হালধি গেলুৱা Mama,
হ'ব দুপিলটো চাহ থাকে আমি নদম দুখতে নাপালি মাহী তই সেইকাৰণে নাপালি লাল খাবলৈ কি কৈছে ন শেষত প্ৰথম সেয়াতে থ সেই চুকটোতে থ তাৰপৰা এইটো চুকত থ ঐ এইফালে নহয় ভুল কৰি দিছ এনেকৈহে ঘূৰি যাবগৈ নহয় সেনেকৈ ঘূৰে নুঘূৰে বনৰী সেইপিনে ঘূৰে এনেকৈ কৰি পেলাই আগুৰি যাব এনেকৈ ঘূৰি আহিব আহঁতে ঘূৰাই মোৰ দৰাটো ভাল মিলিলে হোৱা বুলি ক সবখিনি এটা নাকবে লক্ষী
কি ইফালে কলপালিটো দি নোৱাৰে নেকি সেইফালে গৈ হ'ব কইনা সজাই আছে ইয়াত দেখা আছে চেলেং কাপোৰহে মাথা হেৰি গৰম হৈ বেছিকৈ নিমাতি ৰ উঠনিতে ক'লোঁ সেইখন যিখন সিহঁতৰ হেৰি বিয়া খাব কি খাব এইবিলাক ফাইনেলি কইনা ৰেডি হৈ গ'ল ইয়া ওলাই মেলি মেকআপ আৰ্টিষ্ট কেইজনী এয়া এজনী আৰু এয়া এজনী উঠনি পলাই ফুৰিছ কাম কোনো কনে আছে মুখখন চা বহুত ইষ্ট আছে কিবা আছে গোটেইখিনি আৰু ইয়াতে এই কন্যাকালৰ অনুক্ৰমে গৈ তেৰাৰ আজি পুষ্পিতা হোৱাৰ যিখিনি কৰ্ম আছিলে সম্পূৰ্ণ শেষ কৰাৰ পাছত নামৰ পাঠৰ ১১৯বাৰ এমুঠি অন্নও ইয়াতে দান তেৰাসকলৰ মেদামীয়ে দিছিল আপোনালোকৰ বাটত জ্বলে ইয়াতে অন্নমুঠি আজি কৃষ্ণ ভগৱান অৰ্চনা অৰিহণা লৱণ হয় ইয়াতে দান দক্ষিণা দি আপোনালোকৰ চৰণ সমাগত হৈছে ইয়াতে এই অন্নমুঠিতে সকলো ভৱিষ্যত হ'ব লাগে আৰু সকলোৱে জয়ধ্বনি কৰিব মংগলক গোবিন্দৰ পৰা আগুৱাই যাব লাগে দান কৰিব লাগে কোনোখিনি প্ৰমাদৰ ভাগি নকৰি
দৈৱদুখ কালদুখৰ পৰা নিবৰ্তমান কৰি ডেৰাসকলৰ ভৱিষ্যত জীৱন সকলো বেয়া দেখিব আৰু ৰাইজৰ ৰঙত গোবিন্দ পূৰ্ণ ধৰা ভক্তি থাকিবলৈ গোবিন্দ একদিনটো কৃপা গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ হে গুৰু দেৱতা ইয়াতে আজি এই তেৰাসকলৰ সেই যিখিনি কৰ্ম আছিলে এই পুষ্পিতা হোৱাৰ সেই কৰ্মখিনি শেষত পুনশ্চবাৰ ভগৱন্তক সাক্ষী কৰি আপোনালোকৰ ভকত বৈষ্ণৱ আই মাতৃসকলৰ চৰণতে বুজি অন্নদান কৰাইছে। সেই গুৰু দেৱতা কোনোবাখিনিত যদি দায় দুখ আছে সৰ্বটো মাৰ্জনা কৰি ঘৰখনত গুৰু দেৱতাৰ স্থিতি ল'ব লাগে। কন্যাগৰাকী ভালে কুশলে ৰাখি গুৰু দেৱতাৰ স্থিতি লৈ গুৰু দেৱতাই তোৰ পৰা আশীষ বিধান কৰিলে ভাল হওক কুশল মংগল হওক তেৰাসকলৰ সদা গুৰুৰ চৰণত সদা ভক্তি বোলে ইয়াতে সেই মৃতকৰ হৈ পোৱা হৈছে। সেই মৃত দেৱতা অজমানী দেৱতাসকল ইয়াতে তেৰাৰ হৈ ইয়াতে মকল পৰিস্থিতি ইয়াতে নাম কীৰ্তন কৰা হৈছে আৰু আৰু মৃতকৰ ওপৰলৈ টিঙৰ ওপৰত থিয় কৰিবৰ হেতু ভকত বৈষ্ণৱ ইয়াতে এমুঠি অন্নদল অন্ন হ'লে দুৰ্বৃত বন্তি জ্বলাই ইয়াতে দান কৰা হৈছে। কোনোবা কিন্তু সন্তুষ্টি আছিলে এই দানতে সন্তুষ্টি হৈ মৃতক দেৱতাৰ ক'ৰ পৰাই আশীষ দান কৰিবলৈ ভাল মৃতকৰ ৰাধনী এইপিনে ৰান্ধনী কৃষ্ণ তুমি কি এনেকে বহি আছা? নমস্কাৰ আদি দিয়া। ভাতটো খাই লওঁ। Vamos,
আই, আই, আই,